নমস্কাৰ, মই ভানু শৰ্মা। যিহেতু আমাৰ সকলোৰে চুলি সৰা বুলি এটা কমপ্লেইন পাওঁ, সকলোৱে কয় যে মোৰ চুলি সৰিছে। গতিকে এই চুলি সৰাৰ কাৰণ বহুত হ'ব পাৰে। যদি আপোনাৰ চুলি 50 বা এবভ আপোনাৰ 100 হৈছে, তেতিয়াহ'লে আপুনি বুজিব লাগিব যে আপোনাৰ শৰীৰৰ কিবা নিশ্চয় প্ৰব্লেম হৈছে। যেনে ধৰক আমি খুব হাই ড'জেছ যেতিয়া মেডিকেশ্যন কৰোঁ, ঔষধ খাওঁ, যেতিয়া আমাৰ অপাৰেশ্যন হয়, যেতিয়া আমি এনাস্থেচিয়া লওঁ, যেতিয়া আমাৰ শৰীৰৰ ভিতৰত বিভিন্ন ধৰণৰ প্ৰব্লেম হ'ব পাৰে, তেতিয়াহ'লে আমাৰ চুলি সৰে। ইয়াৰ উপৰিও কিন্তু উফি হ'লেও চুলি সৰে। উফি সাধাৰণতে দেখা যায় যে দুই প্ৰকাৰৰ। এটা হৈছে যেতিয়া আমি খজুৱাই দিওঁ, নখৰ গুৰিত লাগি আহে, একদম মানে লেতেৰা গ্ৰিজি, আৰু সেয়া হৈছে এক ডেণ্ড্ৰফ। আৰু দ্বিতীয়তে হৈছে আপোনাৰ ড্ৰাই ডেণ্ড্ৰফ। ড্ৰাই ডেণ্ড্ৰফটো হৈছে যেনে আটাৰ গুৰিৰ নিচিনা আপোনাৰ চাৰ্টত, পিঠিত বা বুকুত এনেধৰণে পৰিব। তেতিয়াই আপুনি বুজিব লাগিব যে আপোনাৰ ড্ৰাই ডেণ্ড্ৰফ হৈছে। যিয়ে ডেণ্ড্ৰফ নহওক, ড্ৰাইয়ে নহওক বা গ্ৰিজিয়ে নহওক, আপুনি এটা উপায় অৱলম্বন কৰিব পাৰে। সেয়া হৈছে হোৱাইট ভিনেগাৰ। হোৱাইট ভিনেগাৰে আমাৰ স্কেল্পটো সম্পূৰ্ণভাৱে ক্লিন কৰি দিয়ে আৰু pH বেলেঞ্চ ধৰি ৰাখে। আৰু ইয়াৰ উপৰিও আমাৰ চুলিৰ গুৰিসমূহ ষ্ট্ৰেংথ দিয়ে, শক্তিশালী কৰি ৰাখে। আৰু চুলিৰ গুৰি যিহেতু আমাৰ ক্লিন হৈ যায় এই ভিনেগাৰ ব্যৱহাৰ কৰিলে, তেতিয়াহ'লে আমাৰ প'ৰ্ছসমূহ অ'পেন হৈ যায়। প'ৰ্ছসমূহ অ'পেন হ'লে অক্সিজেন ফ্ল' হয়। অক্সিজেন ফ্ল' হ'লে আমাৰ চুলি সৰাটো বন্ধ হৈ যায়। প্ৰথম কথা, যিহেতু ক্লিন হৈ যোৱাৰ পিছত আমাৰ চুলি গুৰি সবল হয়, ষ্ট্ৰেংথ দিয়ে, সেইকাৰণে আমাৰ চুলি খুব সোনকালে দীঘল হোৱাত সহায় কৰে। দ্বিতীয়তে হৈছে পিঁয়াজত আমাৰ ছালফাৰ থাকে, হেয়াৰ গ্ৰ'থ কৰাত সহায় কৰে, কোলাজেন বুষ্ট কৰে ইন দ্য টিচুলৈকে, আৰু ইয়াৰ উপৰিও চুলিৰ এটা শ্বাইন আনি দিয়ে। তাৰপিছত হৈছে নহৰুৱে আমাৰ বেক্টেৰিয়া নাশ কৰে। আমাৰ পিঁয়াজেও কিন্তু বেক্টেৰিয়া নাশ কৰে। গতিকে সেই বেক্টেৰিয়া থাকিলেও আমাৰ চুলিত বহুত ধৰণৰ প্ৰব্লেম হ'ব পাৰে। আৰু ইয়াৰ উপৰিও আপুনি ছালফেট ফ্ৰী আৰু পেৰাবেন ফ্ৰী শ্বেম্পু ব্যৱহাৰ কৰিব, তেতিয়াহ'লে আপোনাৰ চুলিখিনি হেল্ডি হৈ থাকিব। আৰু এই মিশ্ৰণটো তৈয়াৰ কৰিবৰ কাৰণে এটা সৰু স্প্ৰে বটল ল'ব। স্প্ৰে বটলটোত খুব ভালধৰণে আপুনি এলকহলেৰে পৰিষ্কাৰ কৰি ল'ব, আৰু নতুবা ভালদৰে আপুনি পানীৰে ধুই ল'ব। আৰু মিশ্ৰণটো হৈছে আপুনি আধা কাপ হোৱাইট ভিনেগাৰ ল'ব, এটা মিডিয়াম চাইজৰ পিঁয়াজ ল'ব, আৰু 4 ফুটামান আপুনি নহৰু দিব, আৰু 10টামান আপুনি জালুক দিব। জালুকে আমাৰ যেতিয়া চেঞ্চেশ্যন আনে, ব্লাড চাৰ্কুলেশ্যন হয়, ৰিজুভিনেট কৰে, অৰ্থাৎ চুলিখিনি আমাৰ গ্ৰ'থ হোৱাত যথেষ্ট পৰিমাণে সহায় কৰে। গতিকে এই আটাইখিনি মিহলাই পেলাই আপুনি মিক্সিত পেষ্ট কৰিব। পেষ্ট কৰি পেলাই আপুনি চেকনিৰে খুব সুন্দৰকৈ চেকি ল'ব। চেকি লৈ এটা স্প্ৰে বটলত আপুনি ভৰাই থ'ব। স্প্ৰে বটলটো আপুনি ফ্ৰিজত থ'ব। সদায় ৰাতি শোৱাৰ আগতে চুলিৰ গুৰিত এই স্প্ৰে আপুনি কৰিব। যেতিয়া আপুনি স্প্ৰে কৰিব, ভালদৰে স্প্ৰে কৰাৰ পিছত ফনিয়াই পেলাই আপুনি শুই থাকিব। পিছদিনাখন আপুনি কেৱল পানীৰে, মানে নৰ্মেল পানীৰে, টেপ ৱাটাৰৰ দ্বাৰা আপুনি চুলিখিনি ৰিঞ্চ কৰি দিব। যদি আপুনি ভাবিছে যে মই শ্বেম্পু কৰিম, তেতিয়াহ'লে আপুনি শ্বেম্পু কৰিও ল'ব পাৰে। এনেধৰণে আপুনি ৰেগুলাৰ কৰক, দেখিব আপোনাৰ চুলিৰ গুৰিৰ পৰা উফিসমূহ নাইকিয়া হৈছে, চুলি সৰাৰ পৰা আপুনি বিৰত হৈ গৈছে, আৰু চুলিৰ গ্ৰ'থটো যথেষ্ট পৰিমাণে বাঢ়ি যায়। কিন্তু চুলিৰ গ্ৰ'থ বঢ়াৰ কাৰণে আমি এটা উপায় অৱলম্বন কৰিব লাগিব, যেনে খাদ্য। তিল আৰু ফ্লেক্সিড সদায় এমুঠিকৈ খাবচোন, চুলি কেতিয়াও নসৰে। আপুনি খুব ধুনীয়া চুলিৰ মানে হেল্ডি হেয়াৰৰ অধিকাৰী হৈ থাকিব পাৰিব। এনেদৰে কৰি চাওকচোন, নিশ্চয় ভাল ফল পাব। ধন্যবাদ।